Hey, good morning guys and welcome back to my YouTube channel. I just woke up, it's 9 AM in the morning and bro, it's raining. So right away, we take a pura vlog koribo lagi goisu. And bro, tomalke mor face to dekhiye dhoribo parisa je I'm already enjoying it. Moi kiman excited hoye asu asi. Karon aji ba moi daily vlog start koribo goi asu. Already last video to mention korisile je moi daily vlog start korim boli. So finally hetu din ahi gol. Hetu din aji hoy. Vlogor aji hoise day 1. Ekdom excited hoye asu moi. Pura energy ase. Vlog start কৰা কথা অলৰেডি বহুত ভিডিঅ'ত মেনশ্যন কৰিছো আৰু মই 4 মান ট্ৰাই কৰিছো ডেইলি ভ্লগ কৰা এদিন দিনৰ পাছত মই ৰখি যাওঁ কন্টিনিউ কৰিব ন ঠিক আছে কন্টিনিউ কেতিয়াও কৰিব ন আৰু ব্ৰো এবাৰ ফাৰ্ষ্ট মই 7 ডেজৰ কাৰণে ট্ৰাই কৰিছাম প্লিজ 7 ডেজ যদি মই কনসিস্টেন্সি মেইনটেইন ৰাখি ডেইলি ভিডিঅ'ছ আপলোড কৰিব পাৰোঁ তেতিয়াহ'লে অবভিয়াছলি মই আৰু 7 ডেজ এক্সটেণ্ড কৰিম তেনেকৈ এড কৰি 1 মান্থৰ কাৰণে কৰি দিব পাৰোঁ মই বাট মই শিওৰ নহয় ঠিক আছে মই শিওৰ নহয় কিন্তু ব্ৰো এতিয়া চোৱা তোমালোকৰ কাৰণে মই ডেইলি ভ্লগ ষ্টাৰ্ট কৰিব লৈছোঁ আৰু তোমালোকে মোক কমেণ্ট কৰি দেখা যে ডেইলি ভ্লগ ষ্টাৰ্ট কৰা চ' ফাইনেলি মই ডেইলি ভ্লগ ষ্টাৰ্ট কৰিব লৈছোঁ ছাপোৰ্ট কৰিব লাগিব তোমালোকে এতিয়া মোক কাৰণ তোমালোকক কোৱাৰ কাৰণে মই ডেইলি ভ্লগ ষ্টাৰ্ট কৰিছোঁ আৰু মই ভিডিঅ'বোৰ বনাইছোঁ কিহৰ কাৰণে অকল তোমালোকৰ কাৰণে ৰাইট তোমালোকৰ কাৰণে বনাইছোঁ চ' এতিয়া তোমালোকে মোক ছাপোৰ্ট কৰিব লাগিব অবভিয়াছলি মোক চব ভিডিঅ' শ্বেয়াৰ কৰিব লাগিব ঠিক আছে চ' মই এতিয়া মানে 7 ডেজ ডেইলি ভ্লগ কৰাৰ পাছত মোৰ 20K ছাবস্ক্ৰাইবাৰ্ছ হৈ যাওঁ বেছি নাই একো অকল 900 ছাবস্ক্ৰাইবাৰ্ছ লাগে মোক কাৰণ 19.1K অলৰেডি ছাবস্ক্ৰাইবাৰ্ছ হৈ আছে 20K কৰিবলৈ অকল 900 ছাবস্ক্ৰাইবাৰ্ছ লাগে চ' মই ভাবিছোঁ এই 7 ডেজ ডেইলি ভ্লগ কৰাৰ পাছত মোৰ আকৌ এই 900 ছাবস্ক্ৰাইবাৰ্ছ আহি যাব বুলি চ' ব্ৰ' তোমালোকে এতিয়া মোক ছাপোৰ্ট কৰিব লাগিব চবেই মোৰ ঘৰৰ ব্ৰেকফাষ্ট কৰিলে বাট মই থাকি গ'লোঁ আৰু মই যেতিয়া শুই আছিলোঁ আৰু ক'ব গ'লে এতিয়া মোৰ ঘৰত কোনো নাই মানে এতিয়া মই নিজৰ ব্ৰেকফাষ্ট নিজে প্ৰিপেয়াৰ কৰিব লাগিব মই যিমান জানো সিমানতে বনাইছোঁ মই মেগী বনাব জানো চ' মেগী বনাই দিলোঁ আৰু এই ভিডিঅ'টো যদি মোক কোনোবা ফিউচাৰ গাৰ্লফ্ৰেণ্ডে চাই আছে তেতিয়াহ'লে চাই লোৱা মই অকল মেগী বনাব জানো ঠিক আছে ভিউটো দিব নাযায় কাৰণ তুমি যেনেকৈ নবলে ছেমেই লাগে ন আজি ভিডিঅ'টো হ'ব কিয় ওপৰত হৈ আছে আজি মই কৰিব কি কৈ আছে আজি মোৰ প্লেনছবোৰ কি হয় এতিয়া মোক ফোন কৰিলে লগৰকেইটাই যে সিহঁতি ভেকচিন ল'ব যায় যি ৰাতি গৈ আছে গুৱাহাটী সেইকাৰণে আজিয়ে ভেকচিন লৈ লয় যে মই এতিয়া ভেকচিন ল'মগৈ গৈ বাইদেউ এইটো মোৰ ছেকেণ্ড ড'জ হয় মই অলৰেডি ফাৰ্ষ্ট ড'জ ল'লোঁ সেইটো আপোনালোকে অলৰেডি ভিডিঅ'টো চাইছে আৰু 10 মিনিটছ মানৰ পাছত সিহঁতি আহিম বুলি কৈছে চ' মই পটাপট খাই লওঁ তাৰপিছত মই যাব লাগে ৰেডি হ'ব আছে বাট এইটো চিয়'ৰ নহয় যে এবাৰ মই ভেকচিন ল'ব পাম নে নাপাম কাৰণ মই এতিয়ালৈকে একো বুক কৰা নাই কাৰণ যেতিয়া মই ফাৰ্ষ্ট ড'জ ভেকচিন লৈছিলোঁ তেতিয়া মই বুক কৰি লৈছিলোঁ কোৱিন আছিল ৱেবছাইটটো মেবি তেনেকুৱা কিবা আছিল তাত গৈ মই বুক কৰি লৈছিলোঁ বাট এইবাৰ মই একো বুক চুক নাই কৰা আৰু তোমাক তাত গ'লে ডাইৰেক্ট ভেকচিন দি দিব বুলি কৈছে যে অকল তুমি নিজৰ নাম্বাৰটো লিখাব লাগে নিজৰ নামটো লিখাব লাগে মই ভিডিঅ'টো চাইছিলোঁ মই আগতে ভেকচিন ল'ব যাওঁতে ফাৰ্ষ্ট ড'জ যেতিয়া লৈছিলোঁ তেতিয়া তাৰ ভিডিঅ'টো মই য'ত বনাইছিলোঁ তেতিয়া মনত পৰি গ'ল তেতিয়া মোৰ কথাবোৰ 3 দিন ফিভাৰ হৈ আছিল আৰু কমচে কম 1 উইক মানৰ কাৰণে হাতখন পেইন হৈছিল আৰু ষ্টিফ ফিল হৈ আছিল যদি এনেকৈ আকৌ ফিভাৰ হৈ যায় তেনেহ'লে মোৰ কাৰণে বহুত বেয়া হ'ব ডেইলি ভ্লগ ষ্টাৰ্ট কৰিছোঁ কাৰণ আৰু ডেইলি ভ্লগৰ ফাৰ্ষ্ট দিনাখনে যদি এনেকুৱা হৈ যায় তেনেহ'লে অভিয়াছলি বহুতে বেয়া হ'ব চ' চাওঁ এতিয়া কি হয় চ' ফাইনেলি ওলাই গ'ল ৰাইট নাও এতিয়া অৰিজিত ফেশ্বন ইনফ্লুৱেঞ্চাৰে দেখাব যে তোমালোকক কেনেকৈ কাপোৰ পিন্ধিব লাগে ঠিক আছে চ' ফাৰ্ষ্ট পিন্ধিছোঁ এইটো হোৱাইট কালাৰ টি চাৰ্ট য'ত মটলীয়া মন লিখা আছে আৰু যোনটো মোৰ নিজৰে হয় মোৰ নিজৰে হয় মই নিজে প্ৰিণ্ট কৰা হয় মই নিজে ডিজাইন কৰা ঠিক আছে তাৰ তলত পিন্ধিছোঁ এটা গ্ৰে কালাৰ জিন্স তাৰ একেবাৰে তলত আছে মষ্ট ইম্পৰ্টেণ্ট চেণ্ডেলযোৰ ঠিক আছে আৰু এযোৰ বাটাৰ হয় এযোৰ প'ৰ গাই আৰু মই ফাইনেলি ফুল্লি ভেকচিনেটেড হৈ যাওঁ মই এখন মাস্ক আজি লাষ্ট টাইমৰ কাৰণে মই পিন্ধিছোঁ তাৰপিছত মোৰ ফুল্লি ভেকচিনেটেড হৈ যোৱাৰ পাছত অভিয়াছলি মোক মাস্ক নালাগে এতিয়া মোক কোনে একো কৰিব নোৱাৰে মই একদম পূৰা প্ৰটেক্টেড একেবাৰে ধেমালি কৰিছিলোঁ এইটো মাস্ক পিন্ধিব লাগে আজি ফুল্লি ভেকচিনেটেড হোৱাৰ পাছতো মই মাস্ক ইউজ কৰিম অভিয়াছলি কৰিম এতিয়া যাওঁ বাহিৰত ভিডিঅ' ৰৈ আছে পটাপট যাওঁ ভেকচিন লওঁ ফুল্লি ভেকচিনেটেড হৈ যাওঁ ফেচ A few minutes later. So bad news, ভেকচিন ল'ব গৈছিলোঁ বাট ভেকচিন ল'ব নোৱাৰিলোঁ মই কাৰণ মোৰ এতিয়ালৈকে ডেটে হোৱা নাই মই কাৰণ ঘৰত একো চাই মেলি যোৱা নাছিলোঁ মানে লগৰকেইটা ল'ব গৈছিল ভাবিলোঁ যাওঁ আজি ভেকচিন লওঁগৈ বাট নহ'ল চ' এতিয়াতো ভেকচিন লোৱা নহ'লে এতিয়া ভিডিঅ'টো কেনেকৈ কণ্টিনিউ কৰোঁ একো নাজানো সেইটো ভাবিব লাগিব ঘৰত গৈ এতিয়া ঘৰলৈ যাওঁ তাৰপিছত আকৌ ভালকৈ ভাবিম আৰু ভিডিঅ'টো কণ্টিনিউ কৰিম চ' ইটছ ফাইনেলি ঘৰ পাই গ'লে ঘৰ পাই এতিয়া মই আকৌ চালোঁ যে 6 ডে'ৰ পাছত আকৌ আহিব কৈছে মানে ব্ৰ' তোমালোকে কি গম পাইছা এটা কথাই গম পালোঁ যে ইভেন মোক গডেও ছাপোৰ্ট কৰি আছে যে তুমি ডেইলি ভ্লগ কৰা বুলি অভিয়াছলি এইটো ভিডিঅ' টাইটেলটো ভেকচিনৰ ৰিলেটেডে হ'ব তাৰপিছত আকৌ 6 ডে'জৰ পাছত আকৌ এটা ভেকচিনৰ ভ্লগ এবাৰ পূৰা ভগৱানে ছাপোৰ্ট কৰিছে যে তুমি একদম ডেইলি ভ্লগ কৰা তোমাক কোনো ৰখাব নোৱাৰে এবাৰ ভগৱানৰ ছাপোৰ্ট আছে মোৰ গাত জয়সাগৰ মেডিকেলৰ পৰা আহিছোঁ ফ্ৰেছ হ'ম এতিয়া ভালকৈ 3:12 হৈছে চ' এতিয়া মই লাঞ্চ কৰিম ফাৰ্ষ্ট ফ্ৰেছ হৈ লওঁ ফাৰ্ষ্টে গা চা ধুই লওঁ ফ্ৰেছ হৈ লওঁ ভালকৈ তাৰপিছত লাঞ্চ কৰিম তাৰপিছত লাঞ্চ কৰি ক'ৰবাত ওলাই যাম মেবি ওলাই গৈ বহুতখিনি কথা ক'ব আছে ফ্ৰেছ হৈ গ'ল ফ্ৰেছ হৈ হোৱাৰ পাছত মই অলপ সৰুকৈ নেপ এটা ল'লোঁ মই ওলাই যাম অভিনয়ে জানে মই জয়সাগৰ থাকোঁ শিৱসাগৰ জয়সাগৰ থাকোঁ বুলি আৰু মই একেবাৰে ঘৰ ওচৰতে আছে জয়সাগৰ পুখুৰী পাৰ কিমান লাকি হয় মই চ' এতিয়া যাম জয়সাগৰ পুখুৰী পাৰ তাত অলপ বহিম আৰু কিবা কিবি ক'ব আছে চ' তাতে গৈ ক'ম মোৰ তাত গৈ অলপ ফাৰ্ষ্ট তাত গৈ অলপ বহিম কিবা এটা খাম তাৰপিছত অকণমান কিবা কথা ক'ব আছে সেইটো ক'ম তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম ঠিক আছে চ' অ'কে বাই পিছ
জয়সাগৰ পুখুৰীৰ পাৰ পাই গ'লি দেখাবতো একো নাই অভিয়াছলি এতিয়া আন্ধাৰ হৈ গ'ল আৰু দিনত নাহিলোঁ এটাই ৰিজন তাৰ আগতে জয়সাগৰ পুখুৰীৰ পৰা যেতিয়া আমি ক্লাছ 8-9ত আহিছিলোঁ তেতিয়াৰ পৰা আমি অহা তেতিয়া একো মানুহ নাছিল গতিকে তেতিয়া অলপ বেছি মানুহ আহি গ'ল বাই দেবে এতিয়া যোনটো কথা ক'ব আছিল সেইটো এটা কম থিং ইজ যোনটো কথাটো ক'ম বুলি ভাবিছিলোঁ সেইটো হৈছে এটা কমেণ্টৰ ওপৰত ঠিক আছে চ' বেচিকেলি মোক এটা পাৰ্চনে কমেণ্ট কৰিছিল যে তুমি কেপ্টেইন ইণ্ডিয়াৰ নিচিনা ভিডিঅ' বনাব ট্ৰাই কৰিছা তাৰ নিচিনা এডিটিং কৰিবলৈ ট্ৰাই কৰিছা তাৰ আনচাৰটো অভিয়াছলি হৈছে ইনস্পায়াৰ্ড হ'বলৈ ইউটিউবৰ কথা ক'ব যাওঁ তেতিয়াহ'লে অভিয়াছলি কেপ্টেইন ইণ্ডিয়া আহিব কেপ্টেইন ইণ্ডিয়া পাৰিটোছ আনন্দ অভিয়াছলি পাৰিটোছ আনন্দৰ কথাও কোনোবাই মেনশ্যন কৰিছিল যে মই পাৰিটোছ আনন্দে আছামিজত ভিডিঅ' বনাই তো এনেকুৱা হ'ব বুলি তুমি যে ন'টিছ কৰিলা যে মই কেপ্টেইন ইণ্ডিয়াৰ নিচিনা ভিডিঅ' বনাব ট্ৰাই কৰিছোঁ বুলি কাৰণ অভিয়াছলি মোৰ সেইটো জোনাৰত যাব মন আছে বেছিভাগ কেপ্টেইন ইণ্ডিয়া পাৰিটোছ আনন্দ দি ইণ্ডিয়ান গ্ৰীক সিহঁতৰ নিচিনা ভিডিঅ' বনাব মন আছে চ' এইটো নাম্বাৰ দেখিছা ফেক নহয় অ'কে ভিডিঅ' বহুত আগৰ পৰাই চাই আছোঁ ছেকেণ্ড তাৰ নিচিনা মানে তাৰ নিচিনাই ফ্ল'টো আহি যায় সেইকাৰণে তেনেকুৱা হয় ভিডিঅ'বোৰ মোৰ একো নাই কোৱা মইতো ভালেই পাওঁ তো গাইছ এতিয়া ঘৰ পাই গ'লি আৰু ভিডিঅ'টো আউটro দিব লাগিছোঁ ভিডিঅ'টো ইমানেই আছিল ইমানতে খতম হৈ গ'ল একটু টাইম যোনে এনেকৈ ডেইলি ভ্লগছ বনাই ডেইলি এনেকৈ ভিডিঅ' বনাই কাৰণ এইটো বহুত টাফ হয় যিদিনাখন কি কৰি মই একো ভালকৈ নাজানো যি আহে তাকে কৰিম ভিডিঅ'টো চাই ভাল পালে আৰু থেংক ইউ ছ' মাছ যোনে যোনে ভিডিঅ'টো চালে যোনে ভিডিঅ'টো লাইক কৰিলে আৰু থেংক ইউ ছ' মাছ যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰিলে ঠিক আছে থেংক ইউ ছ' মাছ তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই আছা যোনে মোক ভাল ভাল কমেণ্ট কৰিছে মোক যোনে ছাপোৰ্ট কৰিছে নেক্সট ভিডিঅ'ত কাইলৈ আহি আছে নেক্সট ভিডিঅ'ত তোমালোকক মই ফৰ চিয়'ৰ শ্বাউট আউট দিম কাইলৈ লগ পাই আছোঁ পিছ